এনেকৈ থাকোঁ মই আৰু উপায় নহয় যে মানুহৰে ইমান বিলে হাহাকাৰ লাগিছে মই কেনেকৈ কি কৰোঁ বন্ধুসকল বানপানীত ক'ত কি হ'ল আপোনালোকক দেখুৱাৰ কাৰণে মই যাই আছোঁ বৰ্তমান চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ মোৰ আৰু উপায় নহয় কেনেকৈ থাকোঁ মই আৰু উপায় নহয় যে মানুহৰে ইমান বিলে হাহাকাৰ লাগিছে মই কেনেকৈ কি কৰোঁ কি কৰা যায় কি নকৰোঁ মোৰ আৰু উপায় নাই বহুত চিন্তি আনে এনেকৈ ভাঙা ঘৰৰ তলতে আছোঁ উপায় নোহোৱা দিন হৈছে ঈশ্বৰে ৰখা নাই আৰু চাওক এটাও ঘৰগেলা চব পানীৰ তলতে আছে দেখিছে পানী আর উপায় নাই আর ইনকে চলবা লাগে আছে পানিতে পানি তো আর বাধা দিবার নদী না গরু ছাগলের একদম অবস্থা হয় বেশি মানুষটো তো আর কথাই নেই কবা নৰো আর কি বা হয় আর খেতি বাতি তো নাইয়ে সব সাফা করে লৈ গেছি ইমান বিলে হৈছে চাঙৰ ওপৰত চাঙত গেছ চিলিণ্ডাৰ থৈ ভাত ৰান্ধি আছোঁ এতিয়া এসাঁজ খাই দুসাঁজ ভাত খাব পোৱা নাই গৰু ছাগলৰ অৱস্থা নাই গৰু চাঙৰ ওপৰত তুলি লৈছোঁ চাংখন ভাঙি পেলাইছে এতিয়া ছাগলীকেইটা চাঙৰ ওপৰত টপত টপতকৈ সৰি পৰে পানীত এই দুটামান চানা মৰিয়ে গ'ল কি কৰিম এতিয়া আমাৰ তাৰমানে দুৰ্দশা এৰে পৰা আপোনাৰ এই যি গাছগিলা যি দেখছি তাকে লৈ কিনে মাতি আছিল এই বানপানীত চব খোৱাই লৈ গৈছে একেবাৰে গোটেই এই চাওক আৰু দলঙৰ একদম অৱস্থাই নাই চব ভাঙি লৈ শেষ কৰি পেলাইছে একদম চাই থাকক চাওক দলংখনৰ একেবাৰে অৱস্থাই নাই দেখছি গোটেইখিনি খোৱাই লৈ গৈছে একদম মানে অৱস্থাই নাই তো চাই লওক কিমান কি হৈ গ'ল পানী ভালকৈ শুকোৱাই নাই আৰু আছে এই মাখন চাওকচোন কিমান আছে আৰু শুকোৱা আছেই মানে শুকোৱাই নাই ভালকৈ
বন্ধুসকল মোৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগছি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ধন্যবাদ